নমস্কাৰ, মোৰ এটি নতুন মিনি ব্লগত আপোনালোকক স্বাগতম। আজি মই মোৰ মিনি ব্লগত দেখুৱাম এখন ধুনীয়া বিয়া। এখন বিয়া খালোঁ আমিনগাঁৱৰ IITৰ ওচৰৰ ৰাস্তাটোৰ ওচৰত থকা এটা বিবাহ ভৱন ৰিজৰ্ট বুলি ক'ব পাৰি। দুইটা কম্বিনেশ্যন যেন লাগিছে মোৰ, বান ভাটিকা বুলি। তাতে এখন খুব ধুনীয়া আমাৰ শ্ৰদ্ধাৰ শিল্পী ৰূপম তালুকদাৰদেৱৰ জীয়ৰীৰ বিয়া আছিলে। ইমান ধুনীয়া পৰিৱেশ আছিলে, এটমস্ফিয়াৰটো ইমান ধুনীয়া আছিলে, ইমান ভাল লাগিলে। গতিকে ভিডিঅ' নকৰি ব্লগ নবনাই নোৱাৰিলোঁ। দেখিছেনে চাৰিওফালে পৰিৱেশটো? চাৰিওফালে কেৱল ৰঙা 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 আৰু সেউজীয়া আছে মাজত। চাৰিওফালে ষ্টাৰ্টাৰত বহুত কেইবিধ আইটেম আছিলে, চিকেনৰ পৰা আৰম্ভ কৰি এয়া ভেজ পাস্তা প্ৰিপেয়াৰ কৰি আছিলে, বনাই আছিলে ডাইৰেক্ট পূৰা একদম দেই। এয়া হ'ল ডোচা। ভিডিঅ' কৰাৰ কাৰণো আছে, কাৰণ মই মোৰ বিয়াত ইয়াৰ পৰা কি ল'ব পাৰোঁ তাকে অকণমান চাম আৰু পিছত হেল্পফুল হ'ব আৰু দেই।